ৰাস্তা ইমান বেয়া নহয় অশান্তি পাই যাওঁ সুন্দৰ হৈ আছে এনেকুৱা সেউজীয়া সেউজীয়া নতুনকৈ পানী পাই গৈছে পাতবিলাক পৰি গৈছিলে নতুন পানী পাইছে না বহুত সেউজীয়া সেউজীয়া ধুনীয়া লাগি আছে ৰাস্তাটো এইফালে পাহাৰৰ তলত এনেকুৱা ফিল্ড আছে আৰু চাই থাকা জেলাপি সুন্দৰী বান্দৰী চবকে মেগি খাই আছোঁ এনেকৈ মানুহ চোৱা বহুত এনেকুৱা ফিল্ডৰ মাজত আৰু ৰাতি হ'ব প্ৰগ্ৰেম এনেকৈ প্ৰগ্ৰেম হ'ব সুন্দৰীও আছে বান্দৰী ওলাইছে আজি চব ওলাইছে সকলোৱে আছে ভালদৰে চেনেলটো আৰু আপোনালোকে যদি চাই আছে নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এইজনী ছোৱালী মোক বহুত ভাল লাগিছিলে ধুনীয়া আছিলে এইটো ধুনীয়া আছিলে জীৱনটো পাম না নাইবা কোনো ক'ব নোৱাৰোঁ না আমি বেছি বেলেগ টাইপৰ ল'ৰা না আমি ক'ত পাম আমি এনেকুৱাই আৰু বৰলা হৈ আছোঁ আৰু এতিয়া লেৱা এইটো ৰুচি নহয় লেৱা বুলি কয় লেৱা কোনে জিকে কোনে এই বুঢ়ী আৰু বুঢ়া খেলিছিলে হাৰি গ'ল বুঢ়া আৰু লাষ্ট চান্স বুঢ়ী দুটা আৰু বুঢ়া এটা হাৰি গ'ল বুঢ়ীয়ে চোৱা কি মজা হেপী বিহু আৰু মোৰ ফালৰ পৰা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ মোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইবাৰ গীতাৰ কাৰণে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল যাতে আগৰ অহা দিন নতুন বছৰবিলাক যাতে সকলোৰে ভালে কুশলে চলি থাকে অসমীয়া নৱবৰ্ষলৈ হেপী বহাগ বিহু চকাতা আৰু জেলাপি দোকান চোৱা জেলাপি চবতে জেলাপি দুৰ্গা পূজাত জেলাপি মাঘৰ বিহুত জেলাপি লক্ষী পূজাত জেলাপি চবতে জেলাপি বিহুতো জেলাপিটো মই খোৱা নাই বাৰু মই মিঠা বস্তু খাব পৰা নাই ন আৰু কণী কিবা কিবি এনেকৈ বিকি আছে আৰু ইফালে এনেকৈ আৰু বহুত মানুহ লগ লাগিছে ইয়াতে এনেকুৱা বিহুৰ নামত আৰু এনেকুৱা ঠিকেই আছে ভালে লাগিছে আহি কিনে ইমান দূৰৰ পৰা ট্ৰেভেল কৰি আহিলোঁ নতুনকৈ এনেকুৱা ইটো বিহুটো মই আজি প্ৰথমবাৰ চালোঁ বহুত বছৰ আগতে চাইছিলোঁ দেখা চেখা পোৱা নাছিলোঁ প্ৰথমবাৰ এনেকৈ চালোঁ আৰু ভাল লাগিল আহি কিনে লগৰ কেইটামানক লগ পাইছোঁ আৰু এইজনী ছোৱালীটো ভাল লাগিছিলে বহুত এইজনী কৈছিল মুখখন নুদুখাই না এইটোক পিছা কৰি আছিলোঁ মই চাৰা পাত্তাই নিদিয়ে দেখিলে আমি হৈছে বৰলা মানুহ না বৰলা মানুহ ক'ত পাত্তা দিয়ে এনেকুৱা টাইপৰ কথা বৰলাবিলাকক পাত্তা চাত্তা নিদিয়ে আৰু এনেকৈ অকণমান ঘূৰি আছোঁ মই আৰু মোৰ ভিডিঅ' যদি চাই আছে আপোনালোকে ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব দেই ছাবস্ক্ৰাইব কৰি দিব কি আছিলে ছাবস্ক্ৰাইব কৰি দিব দেই মোৰ ভিডিঅ'টো আৰু নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা কৰোঁ বহাগৰ মাহত নেক্সট ভিডিঅ'টো যাতে আৰু ভালকৈ দিব পাৰিম মোৰ ফোনটোও ইমান চাৰ্জ নাছিলে বাট ফোন ইমান চাৰ্জ নাথাকাৰ কাৰণে ভিডিঅ'টো ভালকৈ ভালদৰে বনাব নোৱাৰিলোঁ আৰু ঠিকেই আছে এনেকৈ আৰু ৰাতিটো প্ৰগ্ৰেম হ'ব প্ৰগ্ৰেমটো আপোনালোকে চাব পাৰিব মোৰ ইউটিউব চেনেলত